Hello students, how are you? I'm here with a poem from your syllabus, and that is Keeping Quiet. I told you in the last video that we are going to discuss this poem. So today here we are with this poem. Now I'm going to read the whole poem at first, and please you all listen carefully and keep an eye on your screen because I am putting it on your screen. Keeping Quiet. The poet is Pablo Neruda. Now we will count to 12 and we will all keep still. For once on the face of the earth, let's not speak in any language. Let's stop for 1 second and not move our arms so much. It would be an exotic moment, without rush, without engines. We would all be together in a sudden strangeness. Fishermen in the cold sea would not harm whales, and a man gathering salt would look at his hard hands. Those who prepare green wars, wars with gas, wars with fire, victory with no survivors, would put on clean clothes and walk about with their brothers in the shade doing nothing. What I want should not be confused with total inactivity. Life is what it is about. I want no trap with that. If we were not single-minded about keeping our lives moving and for once could do nothing, perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death. Perhaps the earth can teach us, as when everything seems dead and later proves to be alive. Now I will count up to 12 and you keep quiet and I will go. Okay? So তোমালোকে এতিয়া শুনিলা পয়েমটো ঠিক আছে এতিয়া আমি প্ৰথমতে পয়েটজন কোন আৰু পয়েটৰ বিষয়ে অলপ জানি লওঁ ঠিক আছে বেছি নকওঁ পয়েটজনৰ বিষয়ে পাবলো নেৰুদা তোমালোকক ইতিমধ্যে কৈছো মই পয়েটজনৰ কথা তেখেতৰ জন্ম হৈছিল 1904 চনত আৰু মৃত্যু হৈছিল 1973 চনত ওকে আৰু তেওঁ চিলিৰ বাসিন্দা আছিল তেওঁ নোবেল প্ৰাইজ পাইছিল 1971ত ঠিক আছে গতিকে পাবলো নেৰুদা এজন বিখ্যাত সাহিত্যিক তোমালোকে গম পাইছে বিখ্যাত কবি গতিকে তেওঁ পয়েমটোৰ জৰিয়তে কি বুজাব বিচাৰিছে সেইখিনি অলপ থুলমুলকে চাই লওঁ ঠিক আছে ফাৰ্স্ট দুটা লাইন কি কৈছে নাও উই উইল কাউন্ট টু 12 এন্ড উই উইল অল কিপ ষ্টিল ফাৰ্স্ট নেৰুদাই কি কৈছে যে 12 লৈকে কাউন্ট কৰিবলৈ কৈছে মনতে ঠিক আছে 12 লৈকে আমাক কাউন্ট কৰিবলৈ কৈছে আৰু সেই সময়খিনিত একে থৰে ৰৈ থাকিবলৈ কৈছে একো শব্দ নকৰাকে ঠিক আছে আৰু এই যে 12 বুলি কলে ই ৰিপ্ৰেজেন্ট কৰিছে ঘড়ীৰ যে 12টা সংখ্যা থাকে সেই সংখ্যাকেইটা হয়তো ৰিপ্ৰেজেন্ট কৰিছে অথবা বছৰটোৰ যেটো 12টা মাহ থাকে সেই 12 মাহক ৰিপ্ৰেজেন্ট কৰিছে তাৰ ভিতৰত কিবা এটা হ'ব পাৰে বুলি বিভিন্নজনে কবিতাটো যেতিয়া ডিসকাস কৰিছে তেতিয়া কৈছে ঠিক আছে গতিকে কি কৰিবলৈ কলে নাও উই উইল কাউন্ট টু 12 and we will all keep still ঠিক আছে তেতিয়া আমরা প্ৰথমতে কি কলে যে আমি সকলোৱে 12 লৈকে কাউন্ট কৰিম আৰু সকলোৱে একেথৰে ৰৈ থাকিম For once on the face of the earth let's not speak in any language এটা কি কলে এটো যে for once on the face of the earth মাত্ৰ এবাৰৰ কাৰণে পৃথিৱী কি কৰিবলৈ কলে যে let's not speak in any language According to him, we should not use any language to communicate. That means we should be silent for a while. মানে কি কলে যে আমি একো ভাষা ব্যৱহাৰ কৰিব নালাগে কমিউনিকেট কৰিবলৈ আমি কি কৰিব লাগে আমি সাইলেন্ট হৈ থাকিব লাগে নীৰৱতা অৱলম্বন কৰিব লাগে অলপ সময়ৰ কাৰণে হলেও এই পৃথিৱীত ঠিক আছে Let's stop for 1 second and not move our arms so much. কি কলে অলপ সময়ৰ কাৰণে একেথৰে ৰৈ থাকিবলৈ কলে আৰু যাতে আমি আমাৰ বাহুবোৰ হিলাই নাথাকো অৰ্থাৎ আমি একো যাতে এক্টিভিটি কৰি নাথাকো আমাৰ শৰীৰটো যাতে লৰচৰ হৈ নাথাকে তেও তাৰ প্ৰতি ধ্যান ৰাখিবলৈ কৈছে ঠিক আছে
It would be an exotic moment without rush, without engines. It would be an exotic moment. It would have all asura dhৰণৰ মুহূৰ্ত হ'ব আমাৰ কাৰণে যেহেতু ইয়াৰ আগতে আমি এনেকুৱা ধৰণৰ একো এক্সপেৰিয়েন্স কৰা নাই ঠিক আছে therefore it would be an exotic moment for us and without rush without engines আৰু তেতিয়া কি হ'ব কিবা কি হুলস্থুল হ'ব জানো আমাৰ চাৰিওফালে যেতিয়া আমি সকলোৱে নীৰৱতা অৱলম্বন কৰিম সকলোৱে সাইলেন্ট হৈ থাকিম তেতিয়া একো হুলস্থুল নহব ঠিক আছে চাৰিওফালে আমাৰ সাৰাউন্ডিং টু কি হৈ থাকিব সাইলেন্ট হৈ থাকিব আৰু কি হ'ব without engines মানে যিকোনো ধৰণৰ ইঞ্জিনছ বিলাক ধৰা গাড়ীৰ ইঞ্জিনে হওক বা বিভিন্ন ফ্যাক্টৰী ইঞ্জিন বিলাক হওক সকলো বন্ধ হৈ থাকিব গতিকে নো সাউন্ড ঠিক আছে একো সাউন্ড নোলায় চাৰিওপিনে সাইলেন্ট হৈ থাকিব দা হোল ওয়াৰ্ল্ড উইল বি সাইলেন্ট ফৰ এ while ঠিক আছে we would all be together in a sudden strangeness আৰু কি কলে যে আমি সকলো এক হৈ যাম কেনেকৈ এক হৈ যাম কাৰণ আমি সকলোৱে কি কৰিম নীৰৱতা অৱলম্বন কৰি পৃথিৱীত সকলোৱে কি কৰিব নীৰৱতা অৱলম্বন কৰিব আৰু হেতুৰ জৰিয়তে এটা পৃথিৱীৰ মানুহখিনি এটা ইউনিটি আহিব আমি এক হৈ যাম এক মুহূৰ্তৰ কাৰণে হলেও we all will be united ঠিক আছে গতিকে আৰু কি কৈছে in a sudden strangeness মানে কি আমি অলপ এই কথাটো আমাৰ কাৰণে ষ্ট্ৰেঞ্জো হ'ব যেহেতু মানে আমি আগত এনেকুৱা ধৰণৰ একো এক্সপেৰিয়েন্স কৰা নাই মই আগতে কৈছো গতিকে এটো এটা বিস্ময়কৰ মুহূৰ্ত হ'ব এটো এটা ষ্ট্ৰেঞ্জ মোমেন্ট হ'ব যত আমি সকলো কি হৈ যাম একগোট হৈ যাম ঠিক আছে তাৰ পিছত কৈছে fishermen in the cold sea would not harm whales ঠিক আছে এতিয়া কি ক'লে যে fishermen বিলাক যিবিলাকে সাগৰত মাছ মাৰে ঠিক আছে তেওঁ কৈছে যে fishermen বিলাকে cold sea কি নকৰিব whales বিলাকক হাৰ্ট নকৰিব মানে মাছ মাৰিবলে অলপ দেৰি কাৰণে হলেও বন্ধ কৰি দিব ঠিক আছে whales মানে আমি সকলে জানো কি তিমি মাছ নহয় জানো তিমি মাছ বুলিয়ে নহয় যিকোনো মাছই মাৰে মাছ মাৰোতা সকলে নহয় জানো গতিকে হে মাছ মৰিয়া সকলে কি কৰিব অলপ সময়ৰ কাৰণে হলেও সাগৰত মাছ মাৰিবলে বন্ধ কৰি দিব কিন্তু এই দুটা সেন্টেন্স হ'ল এটো কি ক'লে যে fishermen বিলাকে অকল লিটাৰেল মিনিংতে বুজোৱা নাই পয়েটে ঠিক আছে ইয়াৰ সিম্বলিক মিনিং আছে কি কৈছে যে fishermen বিলাকে কি কাক ৰিপ্ৰেজেন্ট কৰিছে গোটেই আমাৰ হিউম্যান বিংক ৰিপ্ৰেজেন্ট কৰিছে মানে কোনোবা গোটেই মানুহখিনিক ৰিপ্ৰেজেন্ট কৰিছে ঠিক আছে would not harm whales আৰু ইয়াত whales অকল whales বিলাকক ৰিপ্ৰেজেন্ট কৰা কি কৰিছে গোটেই নেচাৰক ৰিপ্ৰেজেন্ট কৰিছে যেহেতু আমি মানুহখিনি কি কৰো নেচাৰক কিমান এক্সপ্লইট কৰি থাকো নহয় জানো প্ৰতিটো মুহূৰ্ততে আমি কিবা এটা ক্ষতি কৰি থাকো আমাৰ নিজৰ লাভৰ কাৰণে হয় নহয় গতিকে এই কথাটো কৈছে যে অলপ সময়ৰ কাৰণে হলেও মানে কি কৰিব যে মানুহখিনিয়ে প্ৰকৃতিক মানে হাৰাশাস্তি কৰিবলৈ বাদ দিব ঠিক আছে অলপ সময়ৰ কাৰণে হলেও তাৰ পিছত কি কৈছে the man gathering salt would look at his hard hands এত কি কৈছে যে সাগৰৰ পাৰত যিবিলাক মানুহে নিমখ গুটাই আছে তেওঁলোকে কি কৰিব পাৰিব অলপ সময়ৰ কাৰণে নিজৰ হাতখনৰ অৱস্থাটো চাবলৈ আহৰি পাব নহয় জানো মানে এটোৱে মানে কি বুজাবলৈ বিচাৰিছে যে আমাৰ মানুহখিনিয়ে আমি কিমান ব্যস্ত হৈ থাকো প্ৰতিটো সময়তে কিবা এটা নহয় কিবা এটা কাম কৰি থাকো নহয় জানো গতিকে সেই ব্যস্ততাৰ মাজত আমি নিজক চাবলৈ পাহৰি যাওঁ ঠিক আছে নিজৰ অৱস্থাটোৰ কথা ভাবিবলৈ পাহৰি যাওঁ নিজৰ শৰীৰটোৰ কথা ভাবিবলৈ পাহৰি যাওঁ গতিকে কৈছে যে এই নীৰৱতাখিনিয়ে এই অলপ সময়ৰ নীৰৱতাখিনিয়ে কি কৰিব যে মানুহক নিজৰ বিষয়ে ভাবিবলৈ হৰাই দিব নিজৰ শৰীৰটোৰ কথা চাবলৈ হৰাই দিব ঠিক আছে নিজৰ কেয়াৰ লবলৈ অলপ হৰাই দিব তাৰ পিছত those who prepare green wars with gas wars with fire victory with no survivors would put on clean clothes and walk about with their brothers in the shade doing nothing কি কৈছে those who prepare green wars with gas wars with fire কি কৈছে যে green wars মানে নেচাৰৰ এগেইনষ্টত আমি যিবিলাক কাম কৰি আছো হেবিলাকৰ কথা কৈছে ঠিক আছে those who prepare green wars যিবিলাকে আমি নেচাৰৰ এগেইনষ্টত কাম কৰি আছো wars with gas wars with fire আৰু যিবিলাকে আমি বিভিন্ন ধৰণৰ নতুন নতুন অস্ত্ৰ বনাই আছো নহয় জানো নিউক্লিয়াৰ অস্ত্ৰৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন ধৰণৰ অস্ত্ৰ বনাই আছো লাগিলে এই কি কৰিব আমাৰ নিজৰ হিউম্যান বিলাককে ক্ষতি নকৰক কিয় ঠিক আছে বিভিন্ন দেশে এটো এটা কম্পিটিশন চলাবলৈ এতিয়া আৰম্ভ কৰিছে ঠিক আছে গতিকে এইখিনি কথা কৈছে যে those who prepare green wars with gas wars with fire victory with no survivors এটো কি ক'লে যে আমি হেখিনি কৰি কৰি সায়েন্স এন্ড টেকনলজি আটাইতকৈ শিখৰত উপনীত হ'মগে আমি ঠিক আছে কোনোবা দিনা আমি কি কৰিব পাৰিম যে আমি নিজকে মানৱ জাতিয়ে বহুত ওপৰলৈ লৈ যাব পাৰিম বিভিন্ন ধৰণৰ উদ্ভাৱনৰ দ্বাৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ উদ্ভাৱনৰ দ্বাৰা ঠিক আছে কিন্তু
তেতিয়া কি হ'ব সেই আমাৰ এচিভমেন্ট বিলাক চাবলৈ মানুহে নাথাকিব সেই সময়ত ঠিক আছে এই কথাটো কৈছে ইয়াত মানে আমি যদি বিভিন্ন ধৰণৰ অস্ত্ৰ বনাই মেলি যদি যুদ্ধ লাগি মেলি শেষ কৰো বা নেচাৰক আমি যদি এক্সপ্লইট কৰি শেষ কৰো ঠিক আছে ডিফৰেষ্টেশ্যন কৰিছো আমি কি কৰিছো আৰু নিউক্লিয়াৰ বমবোৰ পৰীক্ষা কৰিছো আমাৰ নেচাৰৰ ওপৰত নহয় জানো তাৰ পিছত কি কৰিছো আমাৰ নৈৰ পানীবিলাক ধ্বংস কৰিছো আমি বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ জৰিয়তে নহয় জানো গতিকে এই সকলোখিনি কৰি যেতিয়া এদিন নেচাৰে মানুহৰ ভাৰটো ল'ব নোৱাৰা হ'ব আৰু আমিও বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহৰ জৰিয়তে নিজৰ মাজত কটা মৰা লাগি যদি নাইকিয়া হৈ যাওঁ তেতিয়াহ'লে সেই এচিভমেন্ট বিলাক চাবলৈ কোন থাকিবগে লাষ্টত কোনো নাথাকিব নহয় জানো গতিকে সেই কথাটো কৈছে ইয়াত ভিক্টৰী উইথ নো সাৰ্ভাইভাৰ্ছ আমি জিকিম হয় ঠিক আছে কিন্তু সেই জিকাৰ উল্লাসত মতলীয়া হ'বলৈ সেই সময়ত আমাৰ লগত কোনো নাথাকিব ঠিক আছে would put on clean clothes and walk about with their brothers in the shade doing nothing কি কৈছে আৰু কি কৈছে যে ইয়াত এইবিলাক বাদ দি আমি কি কৰা উচিত যে পয়টা কি কৰিবলৈ কৈছে যে ধুনীয়া সুন্দৰ পোছাক পৰিধান কৰি কি কৰিবলৈ কৈছে আমি সাত অলপ জিৰণি ল'বলৈ কৈছে মানে সেইবিলাকৰ পৰা আঁতৰি আহি ঠিক আছে আমি নিজকে নিজৰ মনবিলাক সফা কৰি ঠিক আছে আমি সকলোৰে উন্নয়নৰ কথা চিন্তা কৰি কি কৰিব লাগে অলপ আমি জিৰণি ল'ব লাগে আমি নেচাৰক অলপ এক্সপ্লইট কৰিবলৈ এৰি জিৰণি দিব লাগে ঠিক আছে গতিকে এই সকলোখিনি কথা পয়টা ইয়াত কৈছে তাৰ পিছত কি কৈছে না what I want should not be confused with total inactivity life is what it is about I want no truck with death ইয়াত কি কৈছে যে মই যি বিচাৰিছো টোটাল ইনএক্টিভিটিৰ কথা কৈ হেতুৰ লগত কি কনফিউজ কৰিব নালাগে আমাৰ লাইফটো একেবাৰে ৰৈ যাব নালাগে হেতু কনফিউজ হ'ব নালাগে মানে টোটাল ইনএক্টিভিটিৰ কথা কৈছে হয় পয়তে কিন্তু হেতু মানে এটো বুজোৱা নাই যে আমি একেঠাৰে ৰৈ থাকিব লাগে একো কাম কৰিব নালাগে হে টোটাল ইনএক্টিভিটি অৰ্থাৎ সাইলেন্ট হ'বলৈ যে আমাক ক'লে হেতুৱে কি ক'লে যে আমি অলপ সময় কি কৰিব লাগে নিগেটিভিটিখিনি আমাৰ মাজৰ পৰা উলিয়াই দিব লাগে ঠিক আছে আমি নিগেটিভিটিখিনি উলিয়াই এখন পজিটিভ ওয়ার্ল্ড গঢ়াৰ দিকে আমি অগ্ৰসৰ হ'ব লাগে আৰু সেই কাৰণে কি কৈছে যে অলপ সময় সাইলেন্ট হৈ যদি আমি নিজৰ কথা চিন্তা কৰো আমি কি কৰি আছো পৃথিৱীত মানুহবিলাকে কি কৰি আছে নহয় জানো গতিকে সেই সকলোখিনি যদি চিন্তা কৰো হয়তো আমাৰ মনৰ ভিতৰৰ পৰা কি হ'ব নিগেটিভিটিখিনি আঁতৰি যাব ঠিক আছে যিখিনি আমি নিগেটিভ কাম কৰি আছো যিখিনিয়ে নেচাৰৰ ওপৰত মানুহৰ ওপৰত বিভিন্ন ধৰণৰ এনিমেলছ বিলাকক হাৰ্ম কৰিছে গতিকে সেইবিলাক কাম আমি হয়তো পৰিহাৰ কৰিব পাৰিম যদি অলপ সময় আমি ভালদৰে চিন্তা কৰো যে এইবিলাক বেয়া কাম হেতু আমি অনুধাৱন কৰিব লাগিব ঠিক আছে গতিকে এটো কোৱা নাই যে আমাৰ লাইফটো ৰৈ যাবলৈ কোৱা নাই ঠিক আছে ষ্টিল হৈ যাবলৈ যে কৈছে হেতুৰ জৰিয়তে আমাৰ লাইফটো ৰৈ যাবলৈ কোৱা নাই আমাক কি ৰখাবলৈ কৈছে আমাৰ নিগেটিভিটিখিনি ৰখাই দিবলৈ কৈছে পয়তে Like you say, life is what it is about. I want no truck with death. মানে life is what it is about. মানে life to কি? Life to গৈয়ে থাকিব. It will always move. ঠিক আছে? কিন্তু হেতু মানে এটো নহয় যে আমি ৰৈ যাব লাগে আমি নিজৰ কামখিনি কৰি যাব লাগিব কিহত in a positive way. ঠিক আছে? If we were not single-minded about keeping our lives moving and for once could do nothing, perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death. আৰু কি কৈছে যে single minded মানে কি single minded মানে কি হৈছে having one clear aim or goal মানে আমি সকলোৱে নিৰ্দিষ্ট এটা দিশতে আমি কাম কৰি গৈ থাকো নহয় না আমাৰ নিৰ্দিষ্ট এটা গোল থাকে নহয় জানো আমি কি কৰিব বিচাৰো যে আমি তাত গৈ পিনে আমাৰ নিজৰ এচিভমেন্টখিনি ল'ব বিচাৰো ঠিক আছে হেতুৱে লাগে কাৰোবাৰ ক্ষতি নকৰো কি কিয় সেই কথাটো আমি ভাবি নাচাও হয় নহয় যে হিউম্যান কাইন্ডৰ ক্ষতিও হ'ব পাৰে হেতুৰ জৰিয়তে বিভিন্ন ধৰণৰ এনিমেলছ বিলাকৰ ক্ষতিও হ'ব পাৰে নেচাৰৰ ক্ষতিও হ'ব পাৰে মানুহবিলাকৰ ক্ষতিও হ'ব পাৰে কিন্তু হেতু আমি ভাবি নাচাও কিন্তু আমি নিজৰ লক্ষ্যটো পূৰণ কৰাতহে লাগো আমি মানে সেলফিশ হয় মানুহবিলাক নহয় জানো গতিকে সেই কামটো যদি আমি অলপ দেৰি কাৰণে নকৰো ঠিক আছে সেই কামটো যদি আমি নকৰো আমি যদি সকলোৱে নিজক বুজি পাব পাৰো ঠিক আছে আমি নিজৰ কথা ভাবিবলৈ যদি অলপ সময় উলিয়াব পাৰো ঠিক আছে আৰু এই সময়টো কেনেকৈ উলিয়াব পাৰিম আমি হে অলপ সময় যে আমি সাইলেন্ট হৈ থাকিবলৈ ক'লে যে অলপ সময় ষ্টিল হৈ থাকিবলৈ ক'লে যে সেই সময়কণতে আমি আমাৰ মনলৈ সেই পজিটিভ চিন্তাখিনি আনিব পাৰিম ঠিক আছে Perhaps the art can teach us as when everything seems dead and later proves to be alive কি কৈছে Perhaps the art can teach us পৃথিৱীয়ে আমাক হয়তো শিকাব পাৰে কিছু কথা কেনেকৈ শিকাব পাৰে তোমালোকে এটা উদাহৰণলৈ মন কৰিবা ঠিক আছে
যেতিয়া উইন্টাৰ সিজন হয় উইন্টাৰ সিজনত কি হয় গছ গছনিবোৰ পাতবিলাক সৰি যায় নে নাযায় ঠিক আছে সেই পাতবিলাক কিন্তু সৰি গলে গছ গছনিবিলাক লঠঙা হৈ গলে গোটেই পৃথিৱীখন কি কিহৰ লিখা হৈ যায় আমাৰ নেচাৰটো কিহৰ লিখা হৈ যায় ডেড হৈ যোৱা লিখা হৈ যায় নহয় জানো কিন্তু তাৰ পিছত কি হয় তাৰ পিছত আকৌ নতুন গছে পোখা মেলে নহয় নতুন পাতে পোখা মেলে ঠিক আছে আকৌ গোটেইখিনি হেউজিয়া হৈ পৰে নেচাৰটো গতিকে কি কৰে আমাক এই নেচাৰটো বহুত কথা শিকাব পাৰে আমাক এই পৃথিৱীখনে এই আৰ্থখনে বহুত কথা আমাক শিকাব পাৰে হয় না গতিকে আমি সেই সকলোখিনি তাৰ পৰা ল'ব লাগে নেচাৰৰ পৰা আমি শিকিব লাগে ঠিক আছে আমি আৰ্থৰ পৰা শিকিব লাগে তাৰপিছত কি কৈছে নাও আই উইল কাউন্ট আপ টু 12 এণ্ড ইউ কিপ কোৱাইট এণ্ড আই উইল গো তাৰপিছত কৈছে যে মই 12 লৈকে আকৌ কাউন্ট কৰিম এতিয়া ঠিক আছে আৰু আপোনালোক সকলোৱে কি কৰিবা অলপ সময় মনে মনে থাকিবা তাৰপিছত মই গুচি যাম বুলি কিয় ক'লে যে পয়েটে কিহৰ কাম কৰিছে পয়েটে এজন মেডিয়েটৰৰ কাম কৰিছে ঠিক আছে পয়েটে মানুহবিলাকক কৈছে তুমি অলপ সময় এই কামটো কৰা ঠিক আছে মানুহবিলাকে যদি সেই কামটো কৰে তেতিয়া পয়েটৰ তাত আৰু বেলেগ কাম নাথাকিব কাৰণ তেতিয়া মানুহবিলাকে নিজৰকে ৰিয়েলাইজ কৰিব পাৰিব ঠিক আছে নিজে কি কৰি আছো সেইখিনি ৰিয়েলাইজ কৰিব পাৰিব পয়েটে যিখিনি ৰিয়েলাইজ কৰাটো বিচাৰিছে মানুহখিনিয়ে যদি অলপ সময় মনে মনে থাকে আৰু এইবোৰ কথা যদি সব চিন্তা কৰে তেতিয়াহলে পয়েট এই ক্ষেত্ৰত কি হ'ব সাকসেসফুল হ'ব ঠিক আছে গতিকে কি পালো পয়েমটোত যে আমাক পয়েটে কি কৰিবলৈ কৈছে অলপ সময়ৰ কাৰণে মনে মনে থাকিবলৈ কৈছে ঠিক আছে কিপিং কোৱাইট ঠিক আছে we should keep quiet for a while আৰু সেই কোৱাইটটো কি কৰিব আমাক এটা সাইলেন্সৰ মাজলৈ লৈ যাব ঠিক আছে আৰু সেই কোৱাইটটোৱে আমাক কি কৰিব কোৱাইটটো আমাক ক'লৈ লৈ যাব সাইলেন্সৰ মাজলৈ লৈ যাব ঠিক আছে আৰু পয়েটৰ মতে এই সাইলেন্সটো এটা ল্যাঙ্গুৱেজ ঠিক আছে পয়েটে সাইলেন্সটো এটা ল্যাঙ্গুৱেজ বুলি কৈছে কিয় The whole world will speak only one language that is the language of silence ঠিক আছে গতিকে গোটেই পৃথিৱীত যেতিয়া এটাই ভাষা ক'ব এটো কি হ'ব language of silence ঠিক আছে সকলো সাইলেন্ট হৈ থাকিব আৰু সেই সাইলেন্টৰ মাজত কি হ'ব সেই সাইলেন্সটোৰ মাজত কি বিচাৰি পাইছে পয়েটে এটা ইউনিটি বিচাৰি পাইছে গোটেই ওয়াৰ্ল্ডখনৰ এটা ইউনিটি বিচাৰি পাইছে যত পয়েটে আশা কৰিছে যে কি হ'ব আমাৰ মাজলৈ এটা পজিটিভ এনাৰ্জি আহিব ঠিক আছে গোটেই কবিতাটোৰ মেইন থিমটো হৈছে হেতু ঠিক আছে আমি যিখিনি এক্সপ্লইট কৰি আছো নেচাৰৰ ওপৰত আমি যিখিনি বেয়া কাম কৰি আছো পৃথিৱীত সেই সকলোখিনি বাদ দিব লাগে যুদ্ধ বিগ্ৰহ সব বাদ দিব লাগে ঠিক আছে সেই সকলোখিনি বাদ দি আমি আমাৰ নিজৰ মাজলৈ এটা পজিটিভ এনাৰ্জি আনিব লাগে পয়েটৰ মতে ঠিক আছে গতিকে পয়েমটোত এটোই কৈছে আৰু কি কৈছে এই পয়েমটো কিহৰ জৰিয়তে কৈছে যে মেইন কথাটো হৈছে সাইলেন্স আমি অলপ দেৰি কি হ'ব লাগে নিজকে সাইলেন্ট কৰি ৰাখিবলৈ কৈছে পয়েটে তেতিয়া আমাৰ মনলৈ কি হ'ব সেই সকলোখিনি পজিটিভ যিখিনি চিন্তাধাৰা সেই চিন্তাধাৰাখিনি আমাৰ মাজলৈ লাহে লাহে আহিবলৈ আৰম্ভ কৰিব পয়েটৰ মতে আৰু কি কৈছে The language of silence speaks the language of peace. ঠিক আছে সাইলেন্সে কি কৰিবলৈ কৈছে the language of silence কি কৰিব language of peaceৰ কথা কৈছে ঠিক আছে আমি পৃথিৱীত কি কৰিব লাগে শান্তিৰ ভাষাৰে আমি কি কৰিব লাগে গোটেই পৃথিৱীত সমতা স্থাপন কৰিব লাগে গোটেই পৃথিৱীত এটা পজিটিভ ভাইব আনিব লাগে ঠিক আছে গতিকে গোটেই পয়েমটো মূল থিমটোই হৈছে এটো ঠিক আছে তোমালোকে বুজি পালানে মোক কমেন্ট কৰি জনোৱা যদি বুজি পোৱা নাই তেতিয়াহলে মই আকৌ বুজাই দিম তোমালোকে কি বুজি পোৱা নাই এটো মোক খালি কমেন্টত জনাবা ঠিক আছে ইয়াৰ পিছৰ ক্লাছত আমি কি কৰিম কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰিম তেতিয়ালৈকে তোমালোকে আকৌ এবাৰ ভালদৰে পঢ়িবা ঘৰত আৰু বুজি নাপালে মোক সুধিবলৈ অকনো হেজিটেট নকৰিবা ঠিক আছে টেক কেয়াৰ